हेलो गाइस की खबर आपनालोকৰ गुड मर्निंग रातिपुৱা ভিডিঅ'টো স্টাर्ट কৰি দিছো আৰু আজি হৈছে 23 সেপ্টেম্বৰ আৰু আজি ৰাতিপুৱা মানে আমাৰ ঘৰত আহি গৈছে আলহী মানে হৈছে এইজনী টিকলি আলহী আমাক মানে ৰাতিপুৱা জিনা হাৰাম কৰি দিছে তাই ৰ পৰা কিয় পতা নি ফোন চাই আছে এইজনী কান্দি আছে তাই মাকৰ ওচৰত যায় মাক গৈছে কাপোৰ মেলিব ওপৰত ছাতৰ ওপৰত সেইকাৰণে আমাৰ ৰুমত থৈ গৈছে আৰু তাই কৰি আছে ডিষ্টাৰ্ব আমাক আৰু সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ কবিতা ব্লগ চেনেললৈ আশা কৰোঁ আপোনালোকে মোক এনেদৰে মৰম দি যাব আৰু মোৰ চেনেলটো চবে চাইছে মানে ভিডিঅ'বিলাক কিন্তু ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু এইফালে আছে পোৱালীজনী আমাক কিমান ডিষ্টাৰ্ব দিছে তাই মানে নাথাকে এতিয়া মাক নাই ৰুমত হ'লেও নাথাকে এতিয়া যাব তাইক থ'ব কাৰণে ইমান উৎপাত কৰি থাকে যাবা গো ৰুমত যাবা কিয় বা তুমি আমাৰ লগত নাথাকা তোমাক আমি বেয়া পাইছোঁ বহুত যাবাগে এতিয়া বাই 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 কৈ দিয়া বাই মুখেৰে কোৱা বাই কোৱা বাই কৈ দিয়া আকৌ বাই যা থৈ আহিবি যা হা কি কৈছা মাম্মা পাপা কিবা এটা কৈ দিয়া আকৌ ভিডিঅ'ত কিবা এটা কৈ দিয়া কি ক'বা মা ক'ত আছে ক'ত আছে তুমি থাকিবা ৰুমত থাকিবা কান্দিবা নেকি বাই ঐ টিকলু পেনটো মুঠি চাফা হৈছে আনিম দে টিকলু বাই এইফালে আমাৰ ৰান্ধনীয়ে কিবা বনাই আছে ভাত খোৱাই নাই আমি ভাতটো হৈ গ'ল কিন্তু কি বনাব এতিয়া কেৰেলা ভাজি বনাবি তই আলু আৰু কেৰেলাৰ ভাজি আৰু কি বনাবি দালি আৰু কণী আছে ৰাতি বনোৱা আকৌ এটা আছে এটা খাই দিম ন আৰু নবনাওঁ মোক নাই বনাব ঠিক আছে বনাই লওক এই আজি হৈছে নেক্সট ডে আৰু আজি দুপৰীয়া খোৱা টাইম হৈছে আৰু আমি ভাত খাম এতিয়া কি বনাইছে ৰুমতে কণী আৰু আলু পিটিকিব মেটচ আৰু এইফালে বেঙেনা পটল ফ্ৰাই দালি মানে আৰু খাই লওঁ জল্দি আৰু যাব লাগিব অলপমান কোম্পানী চাইডে দেখাই থাকিম গ'লে বাৰু চানডে আৰু আমাৰ চানডে গা চা নোধোৱাকে এজনী ছোৱালী মানে কান্দি আছে শ্বৰ্ট ফিল্ম চাই কান্দি আছে দুখৰ শ্বৰ্ট ফিল্ম চাই এইজনী কান্দুৰী এজনী দুখ লাগিছে নেকি সঁচাই ইমান দুখৰ চিন চলি আছে এতিয়া খান আছো এনে বহি আছো এটা চব বানপানী হৈ গ'ল খবৰ কেনেকুৱা মই তোমাক লুকাই চাই থাকিম এইটো কিবা এই লোকেশ্যনটো অলপ লৈ লওঁ যোনে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে জল্দি ছাবস্ক্ৰাইব কৰি লওক আৰু আমি অতি সোনকালে আমাৰ চেনেলত শ্বৰ্ট ফিল্ম আপলোড কৰিম আপোনালোকে চাব পাৰিব ষ্টাৰ্ট কৰি দিম আৰু চাবলৈ পাব আৰু কেনেকুৱা ধৰণৰ শ্বৰ্ট ফিল্ম
মানে ষ্টৰিটো কেনেকৈ দিলে ভাল লাগিব কমেণ্ট কৰি জনাব গাইজ এতিয়া আমি যাম পাৰ্টি খাব মানে অলপ দোকানত যাম গিফ্ট ল'বলৈ বা বেবীৰ কাৰণে গিফ্ট ল'ব লাগিব আজি মানে বেবী হোৱা কিবা পাৰ্টি দিব চ' আমাক ইনভাইট কৰিছে আমি যাই আছোঁ তাতে আমাৰ ৰুম আছে সেইফালে আৰু এতিয়া আমি গৈ আছোঁ যাব লাগিব বাই বাই লগ পাই আছোঁ অলপ পিছত আৰু এইফালে কি কাটি আছে এইটো যে ব্ৰইলাৰ আৰু লোকেল মুৰ্গী এইফালে কাটি আছে লোকেল মুৰ্গী আৰু এতিয়া বেবী চাম বেবী শুই আছে মাও শুই আছে এতিয়া বনাই আছে কি বনাই আছে এইটো ইমান ভালকৈ ধৰিব পৰা নাই কি বনাই আছে বা বিলাহী আৰু মাছ এইফালে কি বনাই আছে ভাজি বনাব মাছৰ মাথা এইটো ইমান মটি মোৰ নিচিনা এইটো ভাত বনাই আছে আৰু এইফালে মেডামে ভিতৰত আহি পুৰা মিক্সি টেবুলতো পৰা নাই বিস্তাত লৈ লৈছে আদা নহৰু পেষ্ট বনাইছে আৰু ক'ত এইটো পিচি আছে বলিয়া পিছে এজনী ফটো উঠাম বুলি ভাবি আছে কাপোৰ চাপোৰ লোৱা হৈ গ'ল আৰু আমি খাব ওলাইছোঁ এতিয়া ফুচকা আৰু নুপুৰতে খাই আছে নুপুৰ কি মাৰি আছ কি খাইছা ঘুগুনি খাই আছে আৰু আমি এতিয়া খাম ফুচকা খাম আমি চাওক আমাৰ ধুনু শুই আছে আজি আমাৰ ধুনুৱে বহুত গিফ্ট পাইছে মায়েকে গিফ্ট খুলি তত পোৱা নাই এইফালে আছে ধুনু শুই আছে সি গিফ্ট পাই বহুত হেপী হৈ আছে মায়ে আকৌ ইমান লাজ এইফালে আছে এজনী হেল্ল' মোবাইলৰ পৰা বিজি যদি ইমান আৰু এইফালে আমি ভাত খাম এতিয়া আৰু এইফালে আছে গাহৰি মাংস আপোনালোকে ভাবিছে যে গাহৰি মাংসৰ ৰংটো কিয় এনেকুৱা মানে খাৰ বনাইছে এইবিলাক ভিডিঅ' কল নহয় ভ্লগ বনাইছোঁ ভ্লগ আৰু মানুহক দি কৰি হৈ গ'ল এতিয়া আমি খাই লওঁ আৰু ভিডিঅ'টো এইখিনিতে এণ্ড কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে চাই লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব এতিয়ালৈকে বাই বাই গুড নাইট